বিধায়ক অহা নাই। আজি আমাৰ দৰ্শিং ছাৰ ৰংহাং আহিছিলে। তো গতিকে আমাৰ বঙালী জাতিৰ ওপৰত এনেকুৱা এটা মানে বিহেভ কৰিছে যে আমি বোলে ইয়াৰ পৰা টালি টোপোলা বান্ধিবলৈ গুচি যাব লাগে। কিন্তু আমি বঙালী জাতিৰ কি অন্যায় কৰিছে? যদি ইয়াৰ পৰা টালি টোপোলা যদি বান্ধি যাব লাগে, তেনেহ'লে আমাক চৰকাৰে কিয় ইমান আঁচনিকেইটা দিছে? অৰুণোদয় আঁচনি দিছে, ঘৰে ঘৰে জল জীৱন মিছন, বহুত কিবা কিবি দিছে, ৰেচন কাৰ্ড। তেনেহ'লে আমাৰ যদি থাকিবলৈ অধিকাৰ নাই, তো আমি ভোট অধিকাৰটো কাৰ ওপৰত হেৰি কৰিম? আমি তেনেহ'লে ভোট দি কি কৰিম? আমি ঠিক আছে, আমাৰ উত্তৰ পূৰ্বীৰ যিমান এলেকাৰ জনসাধাৰণ আছে, আমি গোটেইকেইটা হেৰি হয়, আমি তেনেহ'লে ভোট নিদিম। আমি যি হ'ব হ'ব, আমি মৰিলে মৰিম, লাগিলে বাচিলেও বাচিম, মাটি নেওৰো। কিন্তু আমি লাগিলে আমি দেশৰ কাৰণে ৰক্ত দি যাম। নেতাজী সুভাষ চন্দ্ৰ বসু জিন্দাবাদ, নেতাজী সুভাষ চন্দ্ৰ বসু জিন্দাবাদ, নেতাজী সুভাষ চন্দ্ৰ বসু জিন্দাবাদ, বন্দে মাতৰম, বন্দে বন্দে। মোৰ মাটি মোৰ অধিকাৰ, মোৰ মাটি মোৰ মাটি। বিধায়ক মহাৰাজ আজি 4:30 বজাত আহিছিলে বোলে। গতিকে আমাৰ মানে এনেকা যেতিয়া বিধায়ক একদম দৰ্শিং MLA ৰংহাং ছাৰ যদি এনেকা বিধায়ক হয়, যদি এনেকা ক'ব পাৰে, তেনে কি বিধায়ক? তাৰ কি আছে জ্ঞান? এনেকা নকয়। আমাক ৰাইজক কিবা এটা সান্ত্বনা দিব লাগিছিলে। আৰু আমাৰ চিফ মিনিষ্টাৰ আহিছিলে তাৰ পাছত 21 তাৰিখে চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰেতো কৈছে ইলেকশ্যনৰ পিছত যি হয় এইটো আলোচনা কৰিব। তো গতিকে ছাৰে কোৱাৰ পিছতো এনে একটা বিধায়ক দৰ্শিং ৰংহাং MLA কেনেকৈ ক'ব পাৰিছে আৰু কেনেকৈ মুখ দি এনেকুৱা কথা ওলাইছে? কিন্তু এনেকাতো ক'ব নাপায়। তো গতিকে নিৰ্বাচনী প্ৰচাৰত আহিছিল নেকি? আজি নিৰ্বাচনী প্ৰচাৰত আহিছিলে কণ্ঠাবাৰী উত্তৰ পূৰ্বীৰ। তেওঁ কি বুলি ৰাইজৰ আগত প্ৰকাশ কৰিছিল? ৰাইজৰ আগত ডাইৰেক্ট কৈছে যে এনেকৈ আমি বোলে বঙালী জাতিয়ে বোলে টালি টোপোলা বান্ধি ইয়াৰ পৰা গুচি যাব লাগে, আৰু যিহঁতৰ মাটি নাই সিহঁতক মাটি দিব, আৰু যিহঁতৰ মাটি আছে সিহঁতক বোলে খেদি দিব, সিহঁতক এনেকৈ কৈছে। আৰু আমাৰ কাৰ্বি আংলং, অল কাৰ্বি আংলঙৰ যিমান বঙালী আছে 1,09,000 ভোটাৰ টোটেল। অল কাৰ্বি আংলঙৰ পৰা বোলে এজন এজনকৈ বঙালীকেইটাক দৰ্শিং ৰংহাঙে মানে খেদিব কৈছে। তো গতিকে মাননীয় প্ৰধানমন্ত্ৰী আমাৰ নৰেন্দ্ৰ মোদী আগত অনুৰোধ জনাইছোঁ, আৰু ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ বাধ্যতাত অনুৰোধ জনাইছোঁ, আমাৰ উত্তৰ পূৰ্বীৰ কমাৰবস্তি, কালিবাৰী, কণ্ঠাইবাৰী যিমানখিনি বঙালী আছে সিহঁতৰ যাতে আগন্তুক ইলেকশ্যনৰ পিছত কিবা এটা সুৰক্ষা দিয়ে আমাৰ জাতিৰ কাৰণে। মই সদায় কাৰ্বি আংলং যিমান বঙালী জাতি জনজাতি আছে সিহঁতক অনুৰোধ কৰিছোঁ, আমাৰ যেতিয়া আমাৰ এইখিনিতে এটা ষড়যন্ত্ৰ কৰিছে, তো গতিকে আমাৰ যিমান কাৰ্বি আংলঙৰ বঙালী জাতি আছে সিহঁতে ভোট বৰ্জন কৰিব লাগে। আৰু আমাৰ দৰ্শিং ৰংহাং ডাঙৰীয়া ছাৰে কৈছে MLA যে 1,09,000 বঙালী আছে অল কাৰ্বি আংলঙত, মানে এইকেইটাক বোলে এটা এটা বঙালীক মানে খেদিব। কেনেকৈ খেদিব এইটো আমি যিমান দিনলৈকে আমাৰ দেহাত তেজ আছে আমিও চাম। লাগিলে আমি ইয়াতে মৰি যাম, ইয়াতে বাচিলে ইয়াতে বাচিম, তথাপিও আমি মাটি নেৰোঁ। যদি আমাৰ মাটি এৰিব লাগে চৰকাৰে আমাক আগতে বসতি দিব লাগিব, যে আমাৰ ইয়াতে বসতি দিম, তাৰপিছত আমি মাটি এৰিম, নহ'লে মই মাটি নেৰোঁ। যি হ'ব ইয়াতে হ'ব। আমাৰ ল'ৰা ছোৱালী স্কুল অসুবিধা হ'ব, আমি ক'ত যাম, কি কৰিম? আমাৰ একো নাই মাটি বাৰী। আমি যেতিয়া মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ জনাইছোঁ, এইটো ইলেকশ্যনৰ পিছত আপুনি অতি সোনকালে আমাক কিবা এটা সান্ত্বনা দি আমাক বসতি দিব লাগে, এইটো অনুৰোধ কৰিছোঁ। আমি যেতিয়া বিজেপিটো নাছিলে, আমি বাঙালী সমাজে এইটো বিজেপি আনিছিলোঁ ইয়াত। বিজেপি আনি পেলাই এতিয়া আমাৰ এনেকুৱা হাৰাশাস্তি দি আছে, বিজেপিক জিতাই পেলাই এতিয়া আমি ভীতি চাৰা হৈ আছোঁ। গতিকে আমি এতিয়া প্ৰধানমন্ত্ৰীক চবৰ ওচৰত কৈ আছোঁ যে এইটোৰ কিবা এটা সুব্যৱস্থা কৰক, নহ'লে আমি এইটো মাটি নেৰোঁ। যদি ইয়াত ভাঙিব আহে আমি জান দি দিম, তেতিয়া মাটি নেৰোঁ। JCB আহিলে JCBৰ তলত হ'লেও আমি পৰি থাকিম, তেতিয়া আমি নেৰোঁ মাটি। কাৰণ ইয়াতে আমি সৰুৰ পৰা ডাঙৰ হৈ আছোঁ, যাম ক'ত? আমি যাৱাৰ পৰা কোনো ৰাস্তাই নাই। আমি ইয়াত সৰুৰ পৰা ডাঙৰ হৈ গৈছোঁ, আৰু আমি বাচিম কেইদিন? আৰু আমাৰ ল'ৰা ছোৱালী যাব ক'ত? আমি ক'ৰবাত মাটিও ল'ব পৰা নাই, ক'তো যাব কিবা একটা সুখ অৱস্থা নাই। আজি আমাৰ ইয়াত আমাৰ ছাৰ দৰ্শিং ৰহা আহিছিলে, আহি পেলাই
তেনেকুৱা এটা কথা কৈ গৈছে আমাৰ অল বৰবিলত বা অল কাৰ্বি আংলঙত যিমান বঙালী আছে চবক এটা এটা কৰি উঠাই টোপলা বান্ধিব বুলি দিছে। আমি তাৰ কথা এতিয়া কি কৰিম? আমি কি ভোট আজি কালিৰ পৰা পঢ়ি ভোট আমি যাম ক'ত? ইয়াৰ কাৰণে আমি আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওচৰত আবেদন জনাইছোঁ যে আপুনি এটা সুৰক্ষা বা এটা সুৰক্ষাৰ ব্যৱস্থা কৰক। আৰু যদি এইটোৰ যদি আমাৰ সুৰক্ষা নকৰে বা কিবা এটা সুব্যৱস্থা নকৰে আমি ভোট বৰ্জন কৰিব বাধ্য হ'ম।